নমস্কাৰ বন্ধুসকল আজি মই আলোচনা কৰিম আজি মই ক'ব ওলাইছো যে আপুনি যদি ইংলিশ নাজানে আপুনি মোৰ এই ভিডিওটো চাই থাকক নিশ্চয় গম পাব যদি আপুনি ইংলিশ নাজানে তাৰ কাৰণে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব আৰু এইটো এপ আপুনি প্লে ষ্টৰত পাই যাব আৰু এই এপছটো ডাউনলোড কৰিলে আপুনি ইংলিশ জানিব পাৰিব তো তাৰ কাৰণে ধৰি লওক মোৰ এজন ফ্ৰেণ্ডে বা মোক কোনোবাৰ পৰা ইংলিশত এটা মেছেজ দিছে আৰু মেছেজটো মই বুজি পোৱা নাই ধৰি লওক মোৰ এইটো জিঅ' কাৰৰ পৰা ইংলিশত মেছেজ আছে আৰু এই মেছেজটো মই বুজি পোৱা নাই তাৰ কাৰণে আপুনি কি কৰিব আপুনি মেছেজটো কপি কৰিব আৰু কপি কৰাৰ পিছত আপুনি এটা এপছ ডাউনলোড কৰিব এপছটোৰ নাম হ'ল গুগল ট্ৰান্সলেট GOOGLE গুগল ট্ৰান্সলেট আপুনি ট্ৰান্সলেটৰ তাৰপিছত চাই লওক এই এপছটো এইটো এপছ হয় গুগল ট্ৰান্সলেট মই ইনষ্টল কৰিছো অলৰেডি আপুনি ইনষ্টল কৰি ল'ব এইটো এপটো আৰু এই ভিডিওটো মোৰ এই ভিডিওটো আপুনি লাষ্টলৈকে চাই থাকক এই ভিডিওৰ লাষ্টত মই আৰু এটা নতুন এপছৰ বিষয়ে ক'ম জনাম আপোনালোকক তো এইটো মোৰ এপছটো এইটো মই ওপেন কৰিলো ফিনিশ এণ্ড ইয়াত হোল্ড কৰিব অলপ সময় আৰু পেষ্ট কৰি দিব পেষ্ট কৰি দিয়াৰ পিছত আপুনি যেটো ভাষাত জানিব বিচাৰে সেইটো ভাষা জানিব পাৰিব মই হিন্দীটো দিছো আপুনি ইয়াত বহুত ভাষা আছে ইয়াৰ যিকোনো এটা ভাষা আপুনি যেটো জানে হেটো চুজ কৰি দিব পাৰে আপোনাৰ পছন্দত যদি জানে আপুনি মই হিন্দী জানো মই হিন্দীত দিছো হোল্ড কৰিব এনেকে পেষ্ট কৰিব और यात हिंदी पढ़िब पारिब प्रिय ग्राहक आपके अनुरोध के अनुसार जियो टून सेवा को आपको जियो नंबर पर निष्क्रिय कर दिया गया है तो निश्चय गम पाइसे আৰু এইটো এপছৰ এমবি কিমান প্ৰায় 14 এমবি মান হয় আৰু তাৰ কাৰণে মই আপুনি কৈছো 14 এমবি হলে বহুত আপোনাৰ ষ্টৰেজ খাব তাৰ কাৰণে আপুনি কি কৰিব আপুনি আপোনাৰ প্লে ষ্টৰ কৈ নতুন এটা এপছ ডাউনলোড কৰক সেম কাম হ'ব ইয়াত SMART Smart Kit 360 এই এপছটো ডাউনলোড কৰি লওক মাত্ৰ 6 MB এপছ আৰু এই এপছটো আপুনি বহুত এপছ পাব অনলি ট্ৰান্সলেটৰ নহয় আৰু ট্ৰান্সলেটৰ বাহিৰৰ বহুত এপছ আছে তো এইটো ডাউনলোড হৈ থাকক আৰু আপুনি আগবাঢ়ি যাওক আকৌ বদেছো ট্ৰান্সলেটৰ গুগল ট্ৰান্সলেটৰ আৰু আপুনি যদি এটা ফটো ধৰি লওক ফেসবুকত কোনোবা ইংলিশত কিবা ফটো দিছে মানে ফেসবুকত এটা বুজি পোৱা নাই তাৰ কাৰণে আপুনি কি কৰিব আপুনি গুগল ট্ৰান্সলেটৰ এপটো প্লে কৰিব আৰু তাৰ ইয়াত দেখিছে আপুনি এটা ক্যামেৰা বুলি অপচন আছে ক্যামেৰা অপচনটোত ক্লিক কৰিব ক্যামেৰা অপচনটোত ক্লিক কৰিলে আপুনি আপোনাৰ ক্যামেৰা ওলাব আৰু তাৰ পিছত আপুনি ইয়াত সাইডত দেখিছে গ্যালাৰীৰ অপচনটো গ্যালাৰীত যাব গ্যালাৰীত গৈ আপুনি যেটো ফটো বিচাৰে আপুনি জানিব বিচাৰিছে সেই ফটোখন ইয়াত দিব মই এইটো ফটো কি মই বুজি পোৱা নাই আৰু এইটো দিলো এইটো এপটো স্ক্যানিং কৰি আছে তাৰ পিছত আপুনি সিলেক্ট অল কৰিব ইয়াত দেখিছে সিলেক্ট অল তাৰপিছত ওপৰত যেটো কাৰ্সিন দেখিছে কাৰ্সিনত দিব হৈ গল সব এইটো কিমান সোনকালে ট্ৰান্সলেট হৈ গল আৰু মানে আমাৰ সুবিধা হল আৰু ইংলিশত আছে এইটো অসমীয়াত নাপাও সৰি হিন্দীত পাই গলো হিন্দী বাংলা আপুনি যিকোনো ভাষাত ট্ৰান্সলেট কৰিব পাৰে নিশ্চয় গম পাইছে স্মার্ট কিট কত গল স্মার্ট কিট নেট অলপ স্লো হৈ আছে 52 বন্ধুসকল মোৰ এই ভিডিওটো আপোনাক কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কৰক শেয়াৰ কৰক আৰু মোৰ চেনেলটো এইখিনিতে সাবস্ক্ৰাইব কৰি ৰাখক যেটো গোবিন্দ বৰ্মনৰ পিছত লাল এটা সাবস্ক্ৰাইব বুলি লিখা আছে তাত ক্লিক কৰি মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ল'ব পাৰে তাত ক্লিক কৰি সাবস্ক্ৰাইব কৰি ল'লে আপুনি মই আপলোড কৰা ভিডিওবোৰ পাই থাকিব সাবস্ক্ৰাইব মানে কি হয় যেনেকৈ আমি ফেসবুকত ফ্ৰেন্ড ৰিকুৱেষ্ট কৰো আৰু কনফাৰ্ম কৰে সেম এইটো সাবস্ক্ৰাইব কৰিলে আমাৰ একো লাভ নাই মানে ধৰি লওক আমি আপোনাৰ লগত ফ্ৰেন্ড হৈ থাকিব পাৰিম এআই আৰু বিশেষ একো নাই তো তাৰ কাৰণে কৈছো আপুনি যদি মোৰ ভিডিওবোৰ চাই ভাল পায় আৰু যদি আপুনি মোৰ এনেকুৱা ভিডিও চাই থাকিব বিচাৰে তেনেহলে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক
আজি মোৰ নেটৰ স্পীডটো অলপ শ্ল' হৈ আছে, নহ'লে মোৰ অলৰেডি নহয় এতিয়া আপলোড ইনষ্টল হোৱা নাই। স্মাৰ্ট কাৰ্ড এইটো ইনষ্টলিং হৈ আছে। ক'ত গ'লি স্মাৰ্ট কিট? সোনকালে মোৰ ফ্ৰেণ্ডছবোৰ আপোনাক বাট চাই আছে। নাহা কিয়? সোনকালে আহা। এয়া স্মাৰ্ট কিট অ'পেন হৈছে আৰু ইয়াক মই অ'পেন কৰিম। অ'পেন কৰিলে ইয়াত 2 নম্বৰ অপশ্যনটো আছে ট্ৰেন্সলেটৰ, আৰু তাৰপিছত ট্ৰেন্সলেটৰ বাহিৰেও মাত্ৰ 6 MB এটা এপছত বহুত কিবা কিবি এপছ আছে। আপুনি এইবোৰ চাই ল'ব। আৰু যদি একো এই এপছটোৰ বিষয়ে যদি বিশেষ জানিব বিচাৰিছে, তেনেহ'লে মোৰ চেনেলটোত গৈ মোৰ আৰু বেলেগ ভিডিঅ'বোৰ প্লে কৰক, নিশ্চয় গম পাব। এইটো এপছৰ বিষয়ে মই বহুত ভিডিঅ' বনাইছোঁ। তো মই এতিয়া অ'পেন কৰিম গুগল ট্ৰেন্সলেটৰ, মাত্ৰ 6 MB এটা এপছ। চাওক ইয়াত আপুনি চেম প্ৰচেছ, ইয়াত আপুনি ইংলিছ ভাষা, ইয়াত আপুনি যিটো ভাষা জানে সেইটো ভাষা কৰি দিব, হিন্দী, আৰু ইয়াত আপোনাৰ মেছেজটো দিব। মেছেজটো এনেকৈ, আৰু যদি আপোনাৰ ফ্ৰেণ্ডছ কোনোবাই দিছে, তেন্তে আপুনি মেছেজটো ইয়াত লিখি দিয়ক। চিম্পলি লিখি দিয়াৰ লগে লগে হৈ গৈছে। আৰু ইয়াৰ পৰা আপুনি মেছেজটো কপিও কৰিব পাৰে। ইয়াত অসুবিধা এটা, ইয়াত ফটো দি কাম নহয়। আৰু যেতিয়া 14 MB এপছ আছে সেইটোত আপুনি ফটো দিও জানিব পাৰিব। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল, মোৰ ভিডিঅ' আকৌ এবাৰ কৈছোঁ, মোৰ ভিডিঅ'টো যদি আপোনাক ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এতিয়াই। তো আজিলৈ ইমানেই।